নমস্কাৰ। মোৰ নাম চুকুৰ আলী, সকলোৱে চিনি পায়, গতিকে মই আৰু পৰিচয় দিবলগীয়া নাই। মই আজি লাইভৰ জৰিয়তে আহিলোঁ। আজি মই দুই এষাৰ ক'বলৈকে আহিছোঁ, যি আমাৰ 30 তাৰিখত যিখিনি হ'ল, 31 তাৰিখত যিখিনি আমাৰ কাবাইডেৰী মাদ্ৰাছা বুলডোজাৰকৈ ভাঙি পেলালে, তাৰ কাৰণে আমি দুই এষাৰ ক'বলৈ মই লাইভৰ জৰিয়তে আহিলোঁ। আজি এইখিনি কথা মই প্ৰথম জনাওঁ যে যিসকল কালপিত, যিসকল মৌলবাদী শক্তি, যি আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক এয়া ধ্বংস কৰাৰ কাৰণে, অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যি সিদ্ধান্ত লৈছে, যি কালপিত লৈছে, সেই কাৰণে কঠোৰ শাস্তি দিব লাগে। আমি তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ আৰু আমাৰ DIG মহোদয়ক মই আহ্বান জনাওঁ। আৰু মই এই ক্ষেত্ৰত আমি আছোঁ, আমি সহায় কৰিম। গতিকে আমাক যাতে কোনো দুষ্ট চক্ৰই, যি জিহাদী আমাৰ মাজত যাতে হ'ব নোৱাৰে, এনেকুৱা আমাৰ যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যেনেকুৱা আজি অত্যাচাৰ মানে বহুত সমালোচনা কৰি আছে। গতিকে মই এইখিনি আমাৰ চৰকাৰৰ উদ্দেশ্য নহয় যে আমাৰ মাদ্ৰাছা ভাঙিব লাগে, আমাৰ কোনো উদ্দেশ্য নহয়। কিন্তু আমাৰ উদ্দেশ্য শান্তি আৰু উন্নতি, একেলগে হিন্দু মুছলমান মিলি প্ৰীতি হিচাপে থাকিব পাৰোঁ। এয়া আমাৰ হ'ল চৰকাৰৰ নীতি কাম। গতিকে যিখিনি ভাঙি পেলালে, গতিকে মই এইখিনি কাৰ নেতৃত্বত হৈছে? একমাত্ৰ আজমল ডাঙৰীয়াৰ নেতৃত্বত এইখিনি মাদ্ৰাছা বুলডোজাৰ চলিছে, ইয়াৰ বাহিৰে কোনো নহয়। আমি বিচাৰোঁ যি মৌলানা বদৰুদ্দিন আজমল যি ৰাজনৈতিক যি ইচ্ছুক বিচাৰিছে, যেনেকুৱা ধৰণৰ বিচাৰিছে, মুছলমানৰ যি মূল সমস্যা একমাত্ৰ আজমলৰ কাৰণে হৈ আছে। গতিকে আমি প্ৰায় 2 বছৰ আগতে মই কৈছিলোঁ যে পাকিস্তানৰ পৰা আজমল ডাঙৰীয়া তেওঁ শিক্ষা লৈ আহিছে আৰু মাদ্ৰাছাত শিক্ষা এখন দি আছে। মাদ্ৰাছাৰ পৰা জিহাদী ওলাব। আমি বহুত ধৰণৰ কথা, এইখিনি কথা আমি উত্থাপন কৰিছিলোঁ যে আজমল জিহাদীৰ লগত জড়িত আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া মন্ত্ৰী মহোদয় আছিল, আমি কথাখিনি অৱগত কৰিছিলোঁ যে মাদ্ৰাছাৰ পৰা জিহাদী ওলাব। আজি য'ত পৰপটকৈ আজি মাদ্ৰাছাৰ পৰা জিহাদী ওলাইছে, আজি আমাৰ ভয় খাবলগীয়া হৈছে। আমি এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছিলোঁ যে জিহাদীৰ কাৰণে আমাৰ অসম কিন্তু ধ্বংস হ'ব, একমাত্ৰ আজমলৰ কাৰণে অসমৰ কিন্তু ধ্বংস হ'ব লাগিব, আৰু সেইখিনি আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। আজি য'ত প্ৰমাণিত হৈ গ'ল, আজমলৰ কাৰণে আজি জিহাদী ওলাই গ'ল। আমি এই কথাটো অৱগত কৰিছিলোঁ, কিন্তু আমাৰ কথা কেতিয়াও বিশ্বাস নকৰে, মোক টাৰ্গেটত পেলাই মোক চুকুৰ আলীক মাৰিব লাগে, চুকুৰ আলীক এনেকুৱা বহুত ধৰণৰ সমালোচনা কৰিছিল। কিন্তু মই কৈছিলোঁ অন্যায়ৰ বিৰুদ্ধে মই যুঁজিহে মৰিম, মই জিহাদীক লৈ মই কাৰো ভয় নকৰোঁ। মই এই কথাটো বাৰম্বাৰ মই কৈ আহিছিলোঁ যে মোৰ 1 বিন্দু তেজ থকালৈকে আমি কেতিয়াও জিহাদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। এই কথাটো মই বাৰম্বাৰ কৈ আহিছিলোঁ। আজি য'ত প্ৰমাণিত হৈ গ'ল, মাদ্ৰাছাৰ পৰা জিহাদী ওলাইছে। গতিকে আমাৰ চৰকাৰে মাদ্ৰাছা ভংগাৰ কাৰণে আমাৰ সেইখিনি ইচ্ছু নহয়। আমাৰ এইখিনি একমাত্ৰ য'ত নেকি জিহাদী কাৰ্যকলাপ চলিব, তাত বুলডোজাৰ চলিব। যে যিমানে প্ৰতিবাদ কৰক, আমাৰ লাগিব শান্তি লাগিব। আমি শান্তি বিচাৰোঁ, আমি অশান্তি নিবিচাৰোঁ। যিসকলে নেকি কালপিতসকলে, যি মৌলবাদী শক্তিয়ে, যি UIDFে যি এটা ৰাজনৈতিক ইচ্ছু বিচাৰিছে, সেইকাৰণে আমি তীব্ৰ বাকাৰে গৰিহণা দিছোঁ। আৰু আজমলৰ কাৰণে আজি অসমত 3টা মাদ্ৰাছা একমাত্ৰ আজমলৰ কাৰণে এইখন বুলডোজাৰ চলিছে, কাৰণ আজমলেহে জিহাদীৰ লগত জড়িত আছে। আমি বাৰম্বাৰ কৈছিলোঁ, যোৱা বছৰ নহয়, 2 বছৰ আগতেও আজমল ডাঙৰীয়া বঙাইগাঁৱত এটা মিটিং দি তেওঁলোকে আৰবী ভাষা দি তেওঁলোকে মানে কৰিছিল। আৰবী ভাষা দি
বেনাৰ লৈ একটা মিটিং কৰিছিল। এইটো একদম গোপনীয় মিটিং আছিল। সেইটো মিটিং আছিল একমাত্ৰ কিন্তু সন্ত্ৰাসৰ মিটিং আছিল। এইটো কাৰ্য আছিল জিহাদীৰ মিটিং আছিল। জিহাদী কেনেকৈ চলাব পাৰোঁ, জিহাদী আমি কেনেকৈ শিক্ষা দিব পাৰোঁ, সেইখিনি মৌলানা বদৰুদ্দিন আজমলৰ প্ৰতি আছিল। কিন্তু এতিয়ালৈকে সেইখিনি কথা কিন্তু ৰাজহুৱা কৰা নাই। তাৰ কাৰণে আজি আমাৰ এই জিহাদী এতিয়া পটপটকৈ ওলাই আছে বহুত আমি দেখা পাই আছো। কাৰ কাৰণে চলিছে? একমাত্ৰ আজমলৰ কাৰণে হৈছে। ইমান দিনতো নাছিল। গতিকে আজমলে যেতিয়াৰ পৰা আহিছে, আজমল এতিয়া আৰম্ভ কৰিছে। ইয়াৰ কাৰণে এতিয়া আমাক মাননীয় মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে, উদ্দেশ্য কৰিছে। আমাৰ সেইখিনি নহয়, একমাত্ৰ আজমলৰ কাৰণে সেই সন্ত্ৰাস জ্বলি আছে। মই মানে আজমল ডাঙৰীয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো। আপোনালোকৰ নেতৃত্বত আজি আজমলৰ কাৰণে আজি এই মাদ্ৰাছাখন বন্ধ হৈছে। আজি আজমলৰ কাৰণে সেইখিনি কৰা হৈছে। মেইন সমস্যা হ'ল আজমল ডাঙৰীয়া। গতিকে আজি আজমল ডাঙৰীয়া কৈ আছে মই উচ্চ ন্যায়ালয়তো যাম। সাহস যদি আছে চুবুৰীৰ লগত প্ৰস্তাৱ দিয়ক, ময়ো যাম। মই বহি নাথাকো। আজমল যদি হাইকোৰ্টত যাব, মই চুকুৰলি যাব সুপ্ৰিম কোৰ্টত যাবলৈ প্ৰস্তুত আছে। মই জৰ্জতকৈ পৰামৰ্শ দিম। আজমল ডাঙৰীয়া যিমানে কৰিব তেওঁ ডালে কৰিব, মই পাতে ঘূৰিম। আজমল ডাঙৰীয়া কি ভাবিছে যে এনে মই বহি থাকো, মই এখন নুবুজো নেকি? আজমল ডাঙৰীয়া যি ৰাজনীতিক লৈছে, যি মুছলমানক লৈ যি ইছ্যু লৈছে, যি মুছলমানৰ লিডাৰ ঠিকা লৈছে বুলি তেওঁ ভাবি আছে, সেইখিনি নচলিব। কাৰো ঠিকাদাৰ নহয়। মুছলমানক লৈ ৰাজনীতিক নকৰিব। মই একদম হুকিয়াই দিছো আজমল ডাঙৰীয়া। এইখিনি লৈ আপোনালোকে কৰিব। আজি আপুনি হুকে কান্দিব, আজি আপোনাৰ দুখ মাৰিব। মানুহে এইবিলাক বুজি পায়। এই নাটকবিলাক বন্ধ কৰক আজমল ডাঙৰীয়া। আপোনাৰ নাটক আৰু কেতিয়াও নচলিব। আজমলৰ কাৰণে আজি আপোনাৰ কাৰণে আজি এইখন বুলডোজাৰ চলিছে। জিহাদীৰ কাৰণে আমি বহুতবাৰ কৈছিলো তুমি জিহাদীৰ লগত জড়িত আছে। গতিকে এই কাৰণে আজি ভাঙিছে। তে এইখানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কিয় সমালোচনা কৰিব আহিছে? ইমান সংগঠন কৰি আছে, চান্দাবাদীবিলাকে আন্দোলন কৰি আছে। আৰু চান্দাবাদীবিলাক কিয় আন্দোলন কৰিব লাগে? যিমানে চান্দাবাদী আন্দোলন কৰিব সিমানে সমস্যা কেতিয়াও সমাধান নহয়। সমাধানত আমাক আহিব লাগিব। আমি চৰকাৰৰ লগত মিলাই আমাক ক'ত জিহাদী ওলাই আছে, ক'ত কেনেকুৱা আছে, আমাক সেইটো লৈ কঠোৰ বা কঠোৰ সন্মুখীন হ'ব লাগিব। আমি ষ্ট্ৰং হ'ব লাগিব যে আমাৰ জিহাদী যাতে অসমত যাতে সোমাব নোৱাৰে, তাৰ কাৰণে আমি সদায় সজাগতা হৈ থাকিব লাগে। তাৰ কাৰণে মেল মিটিং কৰক। আমি ছাপোৰ্ট আছো, আমি সহায় কৰিম। কিন্তু সেইখিনি নকৰে কেনেকৈ আমি জেহাদী ইয়াত সোমাব পাৰোঁ, তাৰ কাৰণে চান্দাবাদী আৰু আজমলৰ যি ইচ্ছা সেইখিনি চলাই আছে। গতিকে এইখিনি আৰু নচলিব। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া বুজি পাইছে যে নহয় জেহাদী এতিয়া ওলাই আছে। গতিকে জেহাদীৰ কাৰণে যিমান মাত মাতি আছে আমি ৱেলকাম জনাম। ইমানে মাত মাতি থাকক। আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক মই একটা কথা মই আহ্বান কৰোঁ, যিখিনি মাদ্ৰাছাত যিখিনি ষ্টুডেণ্ট আছিল, 220 জন ষ্টুডেণ্ট আছিল, কণ ল'ৰাবিলাক আছিল। গতিকে তেওঁলোকৰ শিক্ষাৰ কাৰণে ব্যৱস্থা ইমিডিয়েটলি গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই আহ্বান জনাম। কাৰণ ইমিডিয়েটলি তেওঁলোকৰ শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখিনি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আৰু আপুনি মই চৰকাৰৰ লগত আছোঁ আৰু আমাৰ ৰাইজো আছে। গতিকে য'ত নেকি কালফিটসকলে যি মৌলবাদীক মানে আমাক গণতান্ত্ৰিক ধ্বংস কৰাৰ কাৰণে সিদ্ধান্ত লৈ আছে, গতিকে কঠোৰ বা কঠোৰ শাস্তিৰ সন্মুখত কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। গতিকে আৰু মাদ্ৰাছাত আগতে আমাৰ সেইখিনি হ'ব লাগিছিল। গতিকে আৰু যাতে আমাৰ মাদ্ৰাছাত এনেকুৱা যাতে আৰু বুলডোজাৰ নচলে, তাৰ কাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যাতে কঠোৰ বা কঠোৰ শাস্তি আৰু কঠোৰ বা কঠোৰ আমাক সজাগতা হ'ব লাগে বুলি আমি ৰাইজকো অনুৰোধ জনাইছোঁ। এইখিনিকৈ মই